Hi friends, DD Blog Assamলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। পুনৰ এটা বানপানী ভিডিঅ'। আজি কিছুদিন নেৰা নেপেৰা বৰষুণৰ ফলত পুনৰ বৰলীয়া নদী বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু তাৰ ফলতে SKT High Schoolৰ চাৰিওফালে পানীৰে ভৰি পৰিছে। ফলত ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলে বিদ্যালয়লৈ যোৱাত অসুবিধা হৈছে। স্কুলৰ ফিল্ডত প্ৰায় একাঠু পানী। এইটো এই বছৰৰ তৃতীয়টো বানপানী আৰু ভাদ মাহৰ প্ৰথমটো বানপানী। এই বানপানীৰ ফলত ছাত্ৰ ছাত্ৰী যথেষ্ট লোকচান হয়। পঢ়া পৰিৱেশ নাইকিয়া হৈ যায়। বানপানী শুকোৱাৰ পিছত চাৰিওফালে নানান ধৰণৰ দুৰ্গন্ধ ফলত ল'ৰা ছোৱালীবিলাকৰ বেমাৰ আজাৰ হয়। গতিকে আপোনালোকে দেখিছে যাবৰ পৰা আহিবৰ পৰা কোনো ধৰণৰ সুব্যৱস্থা নাই। ইয়াতে ছাত্ৰ ছাত্ৰীসকল থিয় হৈ আছে, শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকল থিয় হৈ আছে, বিদ্যালয়লৈ যাব পৰা নাই। এটা বছৰ যদি এনেকৈ 3-4টা বানপানী আহে তেতিয়া ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট ক্ষতি হয়। এতিয়াও পূজা আহিবলৈ বাকী আছে। পূজাৰ সময়ত যথেষ্ট বৰষুণ হয় আমি জানো। আকৌ যদি এটা বানপানী বা দুটা বানপানী আহে ল'ৰা ছোৱালীসকলৰ যথেষ্ট অসুবিধা হয়। এই দেখিছে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ সোমাব পৰা নাই, বাহিৰতে ৰখি আছে। যথেষ্ট পানী। কিছুদিনৰ পিছতে আকৌ পৰীক্ষা আহি আছে। কিন্তু এই পৰিৱেশটো সুস্থ হ'বলৈ আকৌ প্ৰায় এসপ্তাহমান সময় লাগিব। গতিকে এনেধৰণৰ বানপানীয়ে শিক্ষা জগতখনৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত যথেষ্ট পৰিমাণৰ অসুবিধাৰ সৃষ্টি কৰে। এতিয়াও ক্ৰমাৎ পানী বাঢ়ি আছে। গতিকে এনেকৈ যদি পানী বাঢ়ি থাকে তেতিয়াহ'লে পানীৰ পৰিমাণটো ইয়াতকৈ বাঢ়ি যাব। অৰ্থাৎ স্কুলৰ চাৰিওফালে যথেষ্ট পৰিমাণে পানী হ'ব। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক এই পানী সম্পৰ্কে আমি জনাইছোঁ। দেখিছে চাৰিওফালে পানী আৰু পানী, কেৱল পানী। স্কুলৰ ফিল্ডৰ মাজেদি পানীৰ সোঁত ববলৈ আৰম্ভ কৰিছে। এই অঞ্চললৈ বহু দূৰৰ পৰা ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ আহে। কিন্তু যদি বিদ্যালয় এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে ল'ৰা ছোৱালীসকল মানসিকভাৱে ভাগি পৰে। গতিকে এই ক্ষেত্ৰত চৰকাৰে লগতে স্থানীয় প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। যিটো অঞ্চলেদি পানীবোৰ সোমাই আহি স্কুলখনত চাৰিওফালে পানী বিয়পি পৰে, সেই অঞ্চলটোত যদি এক উন্নতমানৰ মাথাউৰি বনাই দিয়া হয় তেতিয়াহ'লে স্কুলখনৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। ধন্যবাদ।